গণৰাজ্য দিৱসত অভিনেত্ৰীৰ প্ৰস্তুতি পৰাশৰৰ বিহু নৃত্য, কিন্তু ক'ত এই নৃত্য? হয়, গণৰাজ্য দিৱসৰ দিনাই জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক দেখা পোৱা গ'ল এক ব্যতিক্ৰমী ৰূপত। থিয়েটাৰলৈ আহি গণৰাজ্য দিৱসৰ দিনাই এনেদৰে বিহু নৃত্যত মচগুল হৈ পৰিল অভিনেত্ৰীগৰাকী। কিন্তু আপোনালোকে চাগে ভাবিছে এয়া দৰাচলতে ক'ত? এয়া হৈছে কোকৰাঝাৰৰ শক্তি আশ্ৰমত। শুক্ৰবাৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰৰ শক্তি আশ্ৰমত অনুষ্ঠিত হৈছে আবাহন থিয়েটাৰ। আৰু এই থিয়েটাৰলৈ আহিয়েই শক্তি আশ্ৰম যুৱ মঞ্চৰ উদ্যোক্তাসকলৰ লগত জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ সৈতে আবাহন থিয়েটাৰৰ কলা কুশলীসকলক এনেদৰে দেখা পোৱা গ'ল এক ব্যতিক্ৰমী ৰূপত। শক্তি আশ্ৰমৰ পৰা কুমেশ ৰায়ৰ সহযোগত এণ্টাৰটেইনমেণ্ট ডেস্ক, পিপুলছ ভইচ।